ধেমেলীয়া কাহিনী মোৰ লগৰে এজন মই তাক বপুৰা বুলিয়ে কৈছোঁ কাহিনীটোৰ শিৰোনামা এনেকুৱাই বপুৰাৰ বিলৈ নাই বপুৰাৰ কেনেকৈ বিলৈ নাইকিয়া হ'ল কি হ'ল গোটেই কাহিনীটো ক'ম সকলোৱে শুনি চাওক এটা ধেমেলীয়া কাহিনী ৰস পাব নিশ্চয় আশা কৰিম বপুৰাৰ বোলে কোমল অন্তৰখন দুবাৰকৈ ভাগিছিল বপুৰাৰ বোলে কোমল অন্তৰখন দুবাৰকৈ ভাগিছিল সেয়েহে সি প্ৰেম ভাল পোৱাৰ পৰা আঁতৰি আছিল লগৰবোৰক সি চাক্ত লওঁদা বুলি দম্ভালি মাৰি কৈছিল প্ৰেম ভাল পোৱা এইবোৰ বেকাৰ সেয়েহে মই ৰেপ বিহু গীতেৰে তোৰ সুৰৰ জংকাৰ আৰে তহঁতৰ বাবু ধুনু কাজিয়া এইবোৰতো কেঁচু আলু জীৱনটো এনজয় কৰিছোঁ আমি চিংগুলবোৰে যি মন যায় তাকেই কৰি জীৱন জিন্দাবাদ ধ্বনি দি জীৱনটো কৰি তুলিছোঁ নামি দামী কিন্তু বপুৰাই নাজানিছিল কৰোণা বিহুৱে আহি নাইকিয়া কৰিব তাৰ সুখৰ উৰুকা আৰু তাৰ সেই চাক্ত বুলি মাৰি ফুৰা যিটো দম্ভালি কৰি পেলাব ফুটুকা 19 নৱেম্বৰ 2019 বপুৰাই বিশেষ কাৰোবাক আনিব গ'ল সেই বিশেষ কাৰোবাক দেখিয়ে তাৰ সেই দম্ভ তছনছ সেই বিশেষ কোনোবাজনে আহি পেলাই মঞ্চত এনেকৈ সত্ৰীয়া নাছিলে আৰু সত্ৰীয়া নচা দেখা পালে সি প্ৰথমতে এটা ৰেপ ছং লিখিয়ে পেলালে ৰেপ ছংটো আছিল এনেকুৱা প্ৰথম দেখিলোঁ যিদিনা তুমি নাচিছিলা সত্ৰীয়া স্তব্ধ হ'ল সময় যেন সৰবৰে মায়ে মনে মনে বিষাধৰা অতীতক পাই দিয়া আদৰি নিয়া এই সপোন বৰণীয়া সপোন দেখিলোঁ কোনে বেয়া পায় আৰু বপুৰাটো আৰু এনেও প্ৰেমিক মানুহ তাৰপিছত সিও এবাৰ সপোন আকৌ দেখিলে আৰু সিদ্ধান্ত লৈ ল'লে যে সেই মঞ্চত নচা সেই অপ্সৰাগৰাকীকে সি আপোন কৰিব কিন্তু বপুৰাই পাহৰি পেলালে দিঠকৰ তাণ্ডৱ নাচোন এদিন মই গ'লোঁ তাৰপিছত গৈ পেলাই সুধিলোঁ বপুৰাক যে কি হ'ল কি কৰি আছোঁ বপুৰাই আৰ্জে পাহি লাভ ষ্টৰী শুনি আছিল তাৰপিছত মই আচৰিত বপুৰাই প্ৰেমক যোনটোৱে আগতে ইটিকিং কৰে কিবা চাক্সি লওঁদা বুলি কয় লাভ ষ্টৰী শুনি আছে বোলো কি হ'ল তখন আগতে বাবুৰ লাভ ষ্টৰী শুনো বাবু ভাত খালা বাবু সি কৈছে নহয় বাবুৱে প্ৰেমক ইটিকিং কৰে আৰ্জে পাহিৰ প্ৰেমতহে প্ৰেমৰ মাদকতা আছে গম পাই গ'লো বাবু প্ৰেমৰ মাদকতা বাবু থাকোঁ তাৰপিছত বাবুৰ লাভ ষ্টৰী তেনেকৈ আগবাঢ়িছে বাবুক সুধিলোঁ যে নম্বৰটো ললিনে নাই কথা বতৰা পাতিছনে নাই তাৰপিছত সি কৈছে নাই নম্বৰটো ছেভ কৰা নাই বোলো কিয় কৈছে ভয় লাগে মই বোলো কিয় ভয় লাগে সি কৈছে নহয় তাই যদি ষ্টেটাছত দেখা পাওঁ জিএফ বুলি ষ্টেটাছটো দেখা পাই যাওঁ তেতিয়া ভয় লাগে সেইকাৰণে মোৰতো সপোনবোৰ চব ধুলি চাই হৈ যাব বোলো একো নাই ছেভ কৰ ছেভ কৰিলে সি সুবিধা বুজি পেলাই উৎসৱৰ শুভেচ্ছা দিয়াৰ নামত সি ফোন কৰিবলৈ ল'লে এদিন বিহুৰ শুভেচ্ছা দিওঁতে সিফালৰ পৰা অপ্সৰাই সুধিলে বপুৰাক তোমাৰ বাৰু হোৱাটছআপ আছেনে নাই বপুৰাই ক'লে আছে মই এতিয়া তোমাক মেছেজ দি আছোঁ নাই বুলি তাৰপিছত মেছেজ দিলে তেনেকৈ সদায় মেছেজত তেওঁলোকৰ আৰম্ভ হ'ল তেওঁলোকৰ প্ৰেম কাহিনী নহয় সিহে প্ৰেমত মজগুল এদিন তেনেকৈ মেছেজ কৰি থাকোঁতে বপুৰাই সুধিলে ষ্টেটাছ দেখি পেলাই অপ্সৰাই তোমাৰ বাৰু নদীখন প্ৰিয় নেকি সিফালৰ পৰা অপ্সৰাই ক'লে বপুৰা আৰু প্ৰেমত মজগুল এতিয়া বপুৰাই কবিতা লিখিব আৰু বপুৰাই কল্পনা কৰিলে যে তাই হ'ব ৰুক্মিণী আৰু সি হ'ব কৃষ্ণ আৰু ৰুক্মিণীক হৰণ কৰিবলৈ সি পুৰা সাজু আৰু প্ৰিয় নদীখন শিৰোনামা দি পেলাই সি এটা কবিতাও লিখিলে কবিতাটো পঢ়িহে উত্তৰ দিলে সিফালৰ পৰা অপ্সৰাই মইতো আগতেই কৰি থৈছোঁ মোৰ কৃষ্ণক নিৰ্বাচন বপুৰা নিৰ্বাক অলপ সময় তাৰপিছত মই ক'লোঁ কি হ'ল বপুৰা কবি আৰু কি কৰিব মোৰ হিয়াখন আকৌ ভাগিলে তোৰ ভয় কিয় অন্তৰ ভাগিলে তেতিয়া সি ক'লে যে তাৰ কথাটো যুক্তি আছিলে যে অন্তৰখন ভাগিলে কি হয় আচলতে সৰুতে যে পঢ়িছিলোঁ এই শহাপহুৰ কাহিনীটো শহাপহুৰ মতে আকাশখন ভাঙিলে সেই আকাশখন ভঙাৰ শব্দটো বা যাতনাটো কোনেও বুজি নাপায় কিন্তু সেই আকাশখন ভঙাৰ যিটো যাতনা সেই যাতনাটো অনুভৱ কৰে শহাপহুটোৱে বপুৰাৰ কথা কিবা এটা যুক্তি আছিল আৰু যি নহওক বপুৰাক অলপ সান্তনা দিলোঁ লৈ আহিলোঁ অহাৰ পিছত বপুৰাই আকৌ এবাৰ নতুনকৈ সংকল্প ল'লে মই প্ৰেম ভাল পোৱাৰ পৰা আকৌ আঁতৰি থাকিম এতিয়াৰ পৰা চাক্সি লওঁদা নহয় এতিয়াৰ পৰা মই নিজকে ব্ৰহ্মচাৰী ৰূপে সাজিম
বোলো হ'ব উপায় একো নাই গ'ল তাৰপিছত কুকুৰাৰ মনটো বহুত বেয়া কুকুৰাক জোৰ জবৰদস্তি আইনাখনৰ ওচৰলৈ টানি লৈ গ'লো আইনাখনৰ ভিতৰৰ পৰা মই গ'লো কবিতাটো কি ষ্টাইলত লিখিছিলে কবিতাটো সি মানে যিটো কবিতা লিখিছিল প্ৰেমৰ প্ৰিয় নদীখন বুলি সেইটো সি আইনা ষ্টাইলত লিখিছিল আইনা ষ্টাইল মানে মিৰৰ ষ্টাইল যিটো লিখিলে উল্টা উল্টা লাগে কিন্তু আইনাত চালে চিধা চিধা লাগে তেনেকৈ লিখি পেলাই অপচৰাক দেখাইছিলে আৰু যি নহওক চ' মই সুধিলোঁ আইনাৰ ভিতৰৰ পৰা মই সুধিলোঁ আইনাৰ ভিতৰৰ পৰা গ'লো সেইটো কি আছিল ষ্টাইলটো কি আছিল আইনা লিখনিৰ ষ্টাইল মই পুৰা হলিনে তই আকৌ ঘাই বহু মাইল যাব লাগিব জীৱনৰ বাটটো দীঘলীয়া এনেকৈ মন মাৰি নাথাকিবি মোৰ সন্মুখলৈ আহি অকলশৰীয়া মাৰৰ মুখত তই আনিব লাগিব মিচিকিয়া হৈ